নমস্কাৰ বন্ধুসকল, আশা কৰো ভালে আছে। আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ভিকু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীৰ কিছুমান খুঁটিয়া টিকটক ভিডিঅ'। বন্ধুসকল, লকডাউনৰ সময়ছোৱাত আপুনি হয়তো ঘৰত বহি বৰ হৈ গৈছে, তাৰ বাবে আমি ভাবিলো যে আপোনাকো অলপ মনোৰঞ্জন কৰা যাওক। সো বন্ধুসকল, আপুনি দেখিবলৈ পাব আজি ভিকু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীৰ কিছুমান খুঁটিয়া টিকটক ভিডিঅ'। তাৰ আগতে যদি আপুনি আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাছিল সো সাবস্ক্ৰাইব কৰি ল'ব। সো বন্ধুসকল, তেওঁলোকৰ ভিডিঅ'বোৰ উপভোগ কৰা হওক। कौन सबसे ज्यादा पैसे उड़ाता है? सबसे पहले बच्चे किसके होंगे? सबसे पहले शादी कौन करेगा? किसकी स्टाइल मस्त है? कौन कहता था कि हर रोज संडे जैसा होना चाहिए? हो गया भाई, अब खुश संडे ही हो गया। यार एक बहुत बड़ी प्रॉब्लम हो गई यार। क्या हो गया? यार कैसे बताऊं तुझे? मुंह से बोल, ट्राई तो कर। When I popped off, then you go gave me just a little bit of love. तुम पढ़ी लिखी हो? हाँ, पढ़ी लिखी हूँ मैं। इतनी पढ़ी लिखी हो तो इसके स्पेलिंग बताओ। लड़कियों को कमीनी बोलने के बाद वो बुरा मान जाती है। बुरा मत मानो। आपको पता कमीनी का मतलब क्या होता है? कि आप में कोई कमी नहीं है। खुश रहो कमीनियों। तेरे बाप की शादी है क्या रे? আমাৰ গাঁৱৰ গৰু ছাগলীবোৰ পথাৰত পেট ভৰাই খাই উভতি আহিবলৈ হ'ল। তোমালোকৰ গাঁৱৰ ফালে শিয়াল নাই নেকি, যি গোটেই ৰাতিটো হুৱা কৰি ৰাতিপুৱা শুই থাকে? তাৰ মানে চহৰীয়া শিয়াল উঠিছে। जैद बेटा। जी पापा, क्या हुआ? अबे व्हाट्सएप पे तू 1 मिनट पहले ऑनलाइन था। जी पापा, क्या हुआ? Hello? Roses are red, sky is blue. Oh my darling, I love you. What do you say? Long drive पे चल कुत्ते 2 जूते पड़ेंगे ना सीधा। ट्यून बनाने के लिए दबाएं 7। डायलॉग दोबारा सुनना चाहते हैं तो दबाइए 4। आज की ब्रेकिंग न्यूज, कोरोना की वजह से महिलाएं नहीं हो पा रही इकट्ठा, चुगली में आई भारी गिरावट। তো বন্ধুসকল, ভিকু কাশ্যপে কি ক'লে কৰোনা পেচেণ্টৰ বিষয়ে, লগতে ভিকু কাশ্যপে ছ'চিয়েল মেছেজ এটা দিবলৈ আপোনালোকক বিচাৰিছে। চ' মেছেজটি আপোনালোকে দেখিবলৈ পাব ভিডিঅ'টোৰ শেষত। তাৰ বাবে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, লগতে যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাছিল চ' শ্বেয়াৰ কৰি ল'ব। চ' ভিকুদাই কি ক'লে চাই লোৱা হওক। নমস্কাৰ। ইতিমধ্যে আমি সকলোৱে গম পাইছো প্ৰায় বহু কেইগৰাকী কৰোনা পেচেণ্ট ধৰা পৰিছে অসমত। যদি এইখিনি সময়তো কোনোবা ৰোগীয়া সন্দেহজনক ব্যক্তি আপোনাৰ অঞ্চলত আত্মগোপন কৰি থকা বুলি আপুনি গম পাইছে, ইমিডিয়েটলি কণ্টেক্ট কৰক পুলিচ প্ৰশাসনৰ সৈতে। আৰু মোৰ এই ভিডিঅ'টি যদি কোনোবা আত্মগোপন কৰি থকা ব্যক্তিয়ে চাইছে বা পাইছে, মই অনুৰোধ জনাইছো আপোনাক ইমিডিয়েটলি ওলাই আহক, নিজৰ কথা ভাবক, নিজৰ পৰিয়ালখনৰ কথা ভাবক, আৰু এবাৰ ভাবক নিজৰ দেশখনৰ বিষয়ে। আৰু আপোনাৰ যি ছ'চিয়েল ৰেছপনচিবিলিটি সেয়া আপুনি পালন কৰক। আপোনাক মই কথা দিছো, পুলিচ প্ৰশাসনে আপোনাৰ সৈতে মাৰপিট নকৰে, আপোনাৰ ওপৰত কেছ জাপি নিদিয়ে। কেৱল পুলিচ প্ৰশাসনে আপোনাক লৈ যাব চিকিৎসালয়লৈ, আপোনাৰ চিকিৎসা